নমস্কাৰ ৰূপাছ ৰেচিপিলৈ মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বহুদিন বিৰতিৰ পিছত আপোনালোকৰ সন্মুখলৈ আলুৰ চুপৰ এটা ৰেচিপি লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আলু দুটা সিজাই লৈছোঁ আৰু সিজাই বাকলি গুচাই লৈছোঁ। মটৰ কেইটামানো সিজাই লৈছোঁ। গাজৰ দুটা সিজাই লৈছোঁ। ইয়াত দেখিছে নহয়। লগতে পিঁয়াজ এটা লৈছোঁ, আদা, নহৰু আৰু জলকীয়া দুটা লৈছোঁ। আলুখিনি মই এতিয়া পিটিকি লৈছোঁ। ভাল ধৰণে পিটিকি লৈছোঁ আলুখিনি। দেখিছে আপোনালোকে মই কেনেধৰণে আলুখিনি পিটিকি লোৱাৰ পিছত মই অকণমান নিমখ দি দিছোঁ তাত। আকৌ নিমখ দি আকৌ ভালকৈ মই পিটিকি লৈছোঁ। এতিয়া মই ইয়াত অকণমান চাট মছলা দি দিছোঁ সোৱাদ হ'বৰ কাৰণে। চাওকচোন আকৌ মিলাই দিছোঁ মই তেনেকৈ। এতিয়া কেৰাহীত তেল দি লৈছোঁ। তেল দি পিঁয়াজ দি দিছোঁ। মই আদা আৰু নহৰু পেষ্ট বনাই লৈছোঁ, সেইখিনিও সেই তেলতে দি দিছোঁ। দি এতিয়া মই ভাল ধৰণে আকৌ জলকীয়া কেইটাকো দি দিছোঁ। এতিয়া মই লৰাই দিম এইখিনি। দেখিছেনে মই লৰাই দিছোঁ। এইখিনি সিজাৰ পিছত অকণমান মই হালধি দি দিছোঁ তাত। হালধি দি আকৌ ভালদৰে লৰাই দিলোঁ। এতিয়া মই মটৰকেইটা দি দিছোঁ, গাজৰো দি দিছোঁ। অকণমান নিমখ দি দিছোঁ। আকৌ ভালকৈ লৰাই দিছোঁ। এয়া দেখিছে আপোনালোকে। মই এইখিনি এতিয়া অলপ অলপ ভাঙি দিম। অকণমান লগতে মই অৰিগেনো অকণমান দি দিছোঁ, তেতিয়া সোৱাদটো আৰু ধুনীয়া হ'ব। আকৌ লৰাই দিছোঁ ভালকৈ। সেইখিনি দেখিছেনে মই অকণ অকণ ভাঙিও দিছোঁ মাজে মাজে। মই এইখিনি ভালকৈ ভাঙি দিয়াৰ পিছত হৈ গ'ল। মই এইখিনি নমাই থৈছোঁ। এতিয়া অকণমান ঠাণ্ডা কৰি হ'বলৈ দিছোঁ। ইয়াৰ পিছত মই আলুখিনি অকণমান গোল গোল কৰি তাৰ ভিতৰত এই যিখিনি মই ভাজি লৈছিলোঁ সেই ব্যঞ্জনখিনি মই ভৰাই দিম এতিয়া। দেখিছেনে মই কেনেধৰণে ভৰাই দিছোঁ। চপৰ নিচিনা আকৃতি কৰি দিছোঁ। দেখিছে মই কেনেধৰণে কৰিছোঁ। আপোনালোকে গোলো কৰিব পাৰে, দীঘলীয়াও কৰিব পাৰে নিজৰ ইচ্ছা অনুযায়ী। দেখিছে মইতো দীঘলীয়াকৈ বনাইছোঁ। এইটো মোৰ হৈ গৈছে, থৈ গৈছোঁ। আকৌ আপোনালোকক এনেধৰণে দুটামান মই বনাই দেখুৱাম। দেখিছে মই আলুটো কেনেধৰণে কৰি লৈছোঁ। তাৰ ভিতৰত মই ব্যঞ্জনখিনি ভৰাই দিছোঁ। অকণমান সাৱধানে কৰিব, নহ'লে ভাঙি যোৱাৰ চান্স থাকে। দেখিছে মোৰ এইটো হৈ গৈছে। আকৌ এটা মই দেখুৱাই দিছোঁ আপোনালোকক। এয়া দেখিছেনে মই কেনেকৈ ধৰণে বনাই গৈছোঁ। এয়া মই এটা গোলো কৰি দেখুৱাইছোঁ, বাকীকেইটা দীঘলীয়া কৰি দেখুৱাইছোঁ। এতিয়া মই ফ্ৰাই পেনখন লৈছোঁ, তাত তেল দি লৈছোঁ। আপোনালোকে মিঠাতেলো দিব পাৰে, ৰিফাইন তেলো দিব পাৰে। মই কিন্তু মিঠাতেল দিছোঁ। মিঠাতেলৰ টেষ্টটো মই ভাল পাওঁ। তেলখিনি অকণমান গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত দেখিছে অকণমান মই আটাৰ পাতলকৈ অকণমান আটাৰ গুৰি লৈ সেইখিনি আলু চপখিনি তাত মিহল অকণমান দি দিম তাত লাহে লাহে মিহল হোৱাকৈ। তেতিয়া আলু চপটো ভাঙি যোৱাৰ সুবিধা নাথাকে। দেখিছেনে মই অকণমান পাতলকৈ লগাই লৈছোঁ। লগাই তেলত দি দিছোঁ। আপোনালোকে বেচন অকণমানো দিব পাৰে ইচ্ছা কৰিলে। এতিয়া দেখিছেনে মই কেনেকৈ লগাই লগাই দিছোঁ। সিজাৰ পিছত আপোনালোকে গম নাপাব, সেইকাৰণে মই পাতলকৈ লগাই দিছোঁ। এতিয়া লুটিয়াই গৈছোঁ মই। অকণমান দেৰি সিজাৰ পিছত লুটিয়াই লুটিয়াই গৈ আছোঁ। এইদৰে মই আটাইকেইটা এতিয়া আলু চপ ভাজি ল'ম। দেখিছেনে মই ৰঙা হোৱালৈকে ভাজিছোঁ। ধুনীয়া কালাৰ উঠি আহিছে। দেখিছে কি ধুনীয়া ৰং উঠি আহিছে। এইখিনি প্ৰায় আমাৰ হৈছেগৈ আৰু।
মই এতিয়া এইখিনি কাঢ়ি থ'ম। দেখিছেনে মই কাঢ়ি দিছোঁ। প্লেট এখনত মই ধুনীয়াকৈ কাঢ়ি দেখুৱাইছোঁ। ৰঙো দেখিবলৈ ধুনীয়া হৈ আহিছে। দেখিছে মই আপোনালোকক এয়া পৰিৱেশন কৰি দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে চাব আৰু চাই যদি ভাল পায় লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।